সত্যৰঞ্জন বৰাই মুছলিমৰ চৰিত্ৰক লৈ কিছুমান কথা কৈছে, কথাবোৰ আগত আপোনালোকে শুনি লওক। মুছলমানে এটা কথা স্পষ্ট, পুনৰবাৰ পাঠান নামৰ চিনেমাখনৰ জৰিয়তে শ্বাহৰুখ খানে তেওঁৰ মৌলবাদী চৰিত্ৰ, জিহাদী চৰিত্ৰ, ইছলামৰ চৰিত্ৰ, কোৰাণৰ চৰিত্ৰ, মুছলমানৰ চৰিত্ৰ উদঙাই দিছে। সত্যৰঞ্জন, তই মুছলমানৰ চৰিত্ৰক লৈ কথা কৈ আছা হা? তই কাৰ চৰিত্ৰ কি? মানে তোক চবেই গম পাই তই কেনেকুৱা, তোৰ চৰিত্ৰ কেনে হা? তই এটা পাগল, তই পাগল এটা। সত্যৰঞ্জন বৰাৰ কাৰণে মই জংঘলত বহি ভিডিঅ' বনাই আছোঁ। সত্যৰঞ্জন বৰা, তই জংঘলৰ মানুহ, এতিয়া উঠি আহিছা ক'ত হা? তই জংঘলৰ পৰা উঠি আহিছা, তই সিদিনাৰ মানুহ হা? তই সিদিনাৰ মানুহ, তই কি জানা? নিজৰ ধৰ্মৰ বিষয়ে নাজানা হা? তই ক'ব আহিছা মুছলিমৰ চৰিত্ৰ, তই মুছলিমৰ চৰিত্ৰক ক'ব আহিছা সত্যৰঞ্জন বৰা। তই নিজৰ ধৰ্মটো আগত ভালকে নিজৰ ধৰ্মটোৰ বিষয়ে জানি লও, তাৰপিছত তই মুছলিমৰ ধৰ্মক লৈ কবি, মুছলিমক লৈ কবি, মুছলিমৰ চৰিত্ৰক লৈ কবি হা? তই জংঘলৰ পৰা সিদিনা উঠি আহিছা, আজি তই মুছলিমৰ হেৰিত লৈ লাগি গৈছা। তই কাৰ চৰিত্ৰ কি? মানে তোক চবেই গম পাই তই কেনেকুৱা, তোৰ চৰিত্ৰ কেনে হা? তই এটা পাগল, তই পাগল এটা হা? তই হিন্দু মুছলিমৰ মাজত কি লগাই আছে তোৰ হা? কি লগাই আছা? তোৰ হৈছে কি হা? তই সত্যৰঞ্জন বৰা, তোক কৈ আছোঁ, হিন্দু মুছলিমৰ লগত তই এটা মানে কিবা এটা কানেকশ্যন আছিলে, এইটো তই ভাঙি দি আছা। হিন্দু মুছলিম ভাই আমি ভাই হৈ থাকোঁ, বুজি পাইছা? সত্যৰঞ্জন বৰা সকীয়াই দি আছোঁ, হিন্দু মুছলিমৰ লগত মানে তই আমাৰ কিবা এটা কানেকশ্যন আছিলে, তই এইটো কিবা এটা কৰি দিছা। আমি শুন, মুছলিমৰ চৰিত্ৰক লৈ কথা নকবি, বুজি পাইছা না? সত্যৰঞ্জন বৰা, তোকেই কৈ আছোঁ। আজি মই জংঘলত আহি ভিডিঅ' বনাই আছোঁ কেলা তোক লৈ ফালে। তই জংঘলৰ পৰা সিদিনা আহিছা হা? তই জংঘলৰ পৰা উঠি আহি ফালে এতিয়া মানে ছ'চিয়েল মিডিয়াত খালি তোকেই চাওঁ সত্যৰঞ্জন বৰা। তই হিন্দু মুছলিমৰ, তই সনাতন মানে পাগলা হৈ গৈছোঁ মই কি ক'ম? তই সনাতন ধৰ্মৰ বিষয়ে একোৱেই নাজানা হা? কি জানা তই সনাতন ধৰ্মৰ বিষয়ে? এটা মোল্লাই তোক কিবা কিবি প্ৰশ্ন কৰিছিলে, তই সেইগিলাখনৰ এনচাৰ দিবা তোৰ ক্ষমতা হোৱা নাই। এটা মোল্লাই সনাতন ধৰ্মৰ বিষয়ে চব জানে হা? তই সনাতন ধৰ্মৰ বিষয়ে একোৱেই নাজানা, আৰু তই ভাষণ মাৰা কিবা কিবি মানে মুছলিম ধৰ্ম কিবা কিবি। তই মুছলিম ধৰ্মৰ বিষয়ে কি জানা কি হা? একো নাজানা তই, পাগলাৰ দৰে এনে বকি আছা। তই কোৰাণ জ্বলাই দিব বিচাৰা, তাৰ ওপৰত একো একশ্যন অহা নাই হা? আমি সহ্য কৰি আছোঁ, বুজি পাইছা নাই? আমি সহ্য কৰি আছোঁ মই মুছলিম ল'ৰা, মই আগত বহুত সহ্য কৰিছোঁ। আজি তোৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ। মই আগত মানে তোৰ কিবা কিবি মানে চায়ে থাকোঁ, তই কোৰাণ জ্বলাই দিয়া, তই আমাৰ নবীক লৈ মানে কিবা কিবি উল্টা পাল্টা বকি থাকা হা? তই নিজৰ ধৰ্মৰ বিষয়ে একোৱেই নাজানা, তই কি জানা হা? তই পাগলা হৈছা, তোক মেণ্টেল হস্পিটেলত থ'ব লাগিব। এই জংঘল চাইছা, তোক জংঘল দেখাই আছোঁ, এইবিলাক জংঘলত থাকিব লাগিব তই। এইবিলাক জংঘলৰ পৰা তই আগত জংঘলত আছিলি তই সত্যৰঞ্জন বৰা। যিকোনো প্ৰকাৰে সুবিধা পালেই যিকোনো ধৰণৰ এটা কাৰণ এটা উলিয়াই লৈ পেলাই সনাতন হিন্দু সত্তাক, সনাতন হিন্দুৰ আস্থা বিশ্বাস আৰু সনাতন হিন্দু ধৰ্মৰ বিভিন্ন উপাদান, বিভিন্ন অংশক তেওঁলোকে আকাৰে প্ৰকাৰে যিকোনো প্ৰকাৰে উপায় উলিয়াই অপমান কৰিব লাগিব, নস্যাৎ কৰিব লাগিব। এইটো মুছলমানৰ প্ৰথম আৰু প্ৰধান চৰিত্ৰ। আৰু এই চিন্তাৰ পৰা মুছলমানক যিমান আপুনি বুকুৰ কুটুম বুলি নকৰক, যিমানেই যি নকৰক, তেওঁলোক এই চৰিত্ৰৰ পৰা ওলাই আহিব নোৱাৰে। ৰাজনৈতিক ক্ষমতা দখল কৰি যিকোনো প্ৰকাৰে নিজৰ আধিপত্য বিস্তাৰ কৰাটো, আৰু তেনে কৰিবলৈ তেওঁলোকে ধৰ্ম নিৰপেক্ষতাৰ নামত, সহমৰ্মিতাৰ নামত, সহনশীলতাৰ নামত, ভাতৃত্ববোধৰ নামত, সম্প্ৰীতিৰ নামত, সমন্বয়ৰ নামত একোখন সুপৰিকল্পিতভাৱে আৱৰণ পিন্ধি ল'ব আৰু আমাৰবোৰক নিজৰ মাজত যুদ্ধ কৰাই থাকিব। এইটো মুছলমানৰ চৰিত্ৰ, এইটো মুছলমানৰ প্ৰক্ৰিয়া। শ্বাহৰুখ খান অভিনীত এই পাঠান শীৰ্ষক মুছলমান নাম শীৰ্ষক এই চিনেমাখন বয়কট কৰক। যেতিয়া অক্ষয় কুমাৰে মানে গেৰুৱা ৰঙৰ কাপোৰ পিন্ধি মানে ফিল্ম বনাইছিলে, তেতিয়া তই ক'ত আছিলি সত্যৰঞ্জন? ক'ত আছিলি তই? মাথা গৰম, তই মুছলিমৰ লগত কিয় লাগি আছ? তোৰ হৈছে কি? পাগল হৈছে তই কেলা?